সমবেত হৈছোঁ, পতাকা উৰুৱাইছোঁ। আমি আমাৰ দেশ স্বাধীন বুলি প্ৰকাশ কৰিছোঁ, প্ৰচাৰ কৰিছোঁ। এইখিনিয়েই আচলতে আজিৰ দিনটোৰ তাৎপৰ্য, যে আমি মুকলি মনেৰে এখন আকাশৰ তলত কাৰো অধীন নোহোৱাকৈ থিয় হ'ব পাৰিছোঁ। আৰু এই জাতীয় পতাকাখনৰ যে আমি উৰুৱাইছোঁ, এই জাতীয় পতাকাখনত প্ৰায় 3টা ৰং আছে আৰু মাজত এটা চিহ্ন আছে, অশোক চক্ৰ এটা আছে। এই 3টা ৰঙৰেই 3টা বিশেষত্ব আছে। ওপৰত গেৰুৱা নহয়, মাজত শুকুলা আৰু তলত শ্যামল সেউজীয়া। গেৰুৱা ৰংটোৱে আমাৰ বুজায় আমি ত্যাগ কৰিব উচিত। ত্যাগ কৰা যিকোনো সামাজিক কামত, যিকোনো দেশ সেৱাৰ কামত আমি নিজকে উৎসৰ্গা কৰিব লাগিব। আমি সকলো কষ্ট, দুখৰ দিনত কষ্ট সহিব লাগিব আৰু সুখৰ দিনত আনন্দ কৰিব লাগিব। এই যে দুখৰ দিনত আমি সকলোৱে ক'ৰবাত বানপানী হৈছে, আমি দুখ প্ৰকাশ কৰিছোঁ, সেইটো এটা আমাৰ মনৰ এটা ত্যাগ বুজাইছে। আমি আমাৰ ভাৰততেই হওক বা আমাৰ দেশখনৰে হওক যিবিলাক সম্পদ আছে, সেই সম্পদবিলাক ৰক্ষাৰ কাৰণে, আমাৰ দেশখনৰ অখণ্ডতা ৰক্ষাৰ কাৰণে আমি নিজকে ত্যাগ কৰিব পাৰিব লাগিব। যে আজি আমাৰ ঘৰত ইমানখিনি কাম আছিল, সেই কামখিনি নহয়, আমি দেশখনৰ সুৰক্ষাৰ কাৰণে যাম, আমি আমাৰ দেশখনৰ দুৰ্দশাগ্ৰস্ত ৰাইজখিনিৰ ওচৰলৈকে যাম। এইটোৱে আমাৰ এটা ত্যাগ বুজাইছে। আৰু সেই ত্যাগৰ কথা ত্যাগ কৰিব যে লাগিব, প্ৰথমতেই যে ত্যাগ কৰিব লাগিব, সেইকাৰণে ওপৰত একেবাৰে গেৰুৱা ৰংটো আছে আৰু মাজত আছে বগা ৰংটো। বগা ৰংটোৱে বুজাইছে আমি সদায় পবিত্ৰ আৰু সত্য পথত চলিব লাগে। আমি আমাৰ মনটো যদি পবিত্ৰ কৰি ল'ব নোৱাৰোঁ, শান্তিৰে আমি ইয়াত থাকিব নোৱাৰোঁ, তেনেহ'লে আমি ত্যাগ কৰিব নোৱাৰিম। ইটো ৰঙৰ লগত সিটো ৰঙৰ সামঞ্জস্য আছে, সম্বন্ধ আছে। সেয়ে আমি মাজত ৰংটো দিছে শুকুলা বগা, আৰু তাৰ মাজতে এটা চিহ্ন এটা আছে, অশোক চক্ৰ বুলি কোৱা হয়। এই চক্ৰটোত কেইডালমান শলা আছে। কেইডাল শলা আছে? 24ডাল। অকল 24ডালে নহয়, বহুত শলা আঁকিব পাৰি। কিন্তু সেই বেছি যদি শলা আঁকি দিওঁ, তেনেহ'লে আমি নিজেই অস্পষ্ট হৈ যাম, নিজেই প্ৰকাশ কৰিব নোৱাৰিম যে আমি ভাৰতীয়। 24ডাল সুন্দৰ ৰকমে, সুন্দৰ এটা ব্যৱধানত 24ডাল শলা আঁকিছে। যদিও 24ডাল শলা আঁকিছে, এই 24ডাল শলাই আচলতে আমাৰ ভাৰতত বাস কৰা প্ৰতিজন ভাৰতীয়কে বুজাইছে। আৰু সংবিধানেও সেইটো কৈছে যে আমি আটাই ভাৰতীয় সমমান বিশিষ্ট, আমি সকলোৱে সমান। আমি ভাৰতীয়বিলাক সকলোৱে সমান। কি ডাঙৰ কি সৰু, কি ৰজা কি প্ৰজা ইয়াত নাই, আমি সকলো ভাৰতীয়ই সমান। আৰু এখন সংবিধানৰ তলত, এখন জাতীয় পতাকাৰ তলত থিয় হৈ আমি সেই ভাৱটো ৰাখিব লাগে, কাৰণে মাজত অশোক চক্ৰৰ চিহ্নটো দিছে আৰু তলত সেউজীয়া ৰং। সেউজীয়া ৰংটোৱে আমাৰ পৃথিৱীৰ যিটো ৰং, সাধাৰণ ৰং কি সেউজীয়া নহয়, সেউজীয়া ৰংটো এটা প্ৰশান্তিৰ চিন। আমাৰ চকুৰ কাৰণে সেউজীয়া ৰংটো খুব দৰকাৰ। আৰু এই সেউজীয়া ৰংটোৱেই আমি যে বিভিন্ন ৰকমৰ শস্য কৰোঁ, সেই শস্যৰ আটাইবিলাক প্ৰাথমিক ৰঙেই সেউজীয়া। অৰ্থাৎ সুখ সমৃদ্ধি, পৃথিৱীৰ সমৃদ্ধি, আমাৰ ভাৰতৰ সমৃদ্ধিৰ কথা বুজাইছে। সেয়ে এই মহান অৰ্থ এই 3টা ৰঙত ৰাখি ভাৰতীয় পতাকাখন সৃষ্টি কৰিছে। আৰু আমি সেয়েহে এই পতাকাখনক সন্মান কৰা উচিত। আৰু প্ৰতিটো 15 আগষ্টতেই আমি শুদ্ধ মনেৰে এখন আকাশৰ তলত থিয় হৈ
আমি হেৰি সমস্যাৰে ক'ব লাগে বন্দে বন্দে বন্দে। ধন্যবাদ।